নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ফ্লাৱাৰ নেম অৰ্থাৎ ফুলৰ নাম ইংৰাজী আৰু অসমীয়া ভাষাত। তেন্তে ব'লা আৰম্ভ কৰোঁ। ডালিয়া। ডালিয়াক অসমীয়া ভাষাত ডালিয়া বুলি কোৱা হয়। অলিয়েণ্ডাৰক অসমীয়া ভাষাত কৰবী ফুল বুলি কোৱা হয়। 9 o'clockক অসমীয়া ভাষাত 9 বাজি ফুল বুলি কোৱা হয়। ৰেইন লিলিক অসমীয়া ভাষাত পিঁয়াজ ফুল বুলি কোৱা হয়। লটাছ। লটাছক অসমীয়া ভাষাত পদুম ফুল বুলি কোৱা হয়। হিবিস্কাছক অসমীয়া ভাষাত জবা ফুল বুলি কোৱা হয়। ছানফ্লাৱাৰক অসমীয়া ভাষাত সূৰ্যমুখী ফুল বুলি কোৱা হয়। মেৰিগ'ল্ডক অসমীয়া ভাষাত নাৰ্জী ফুল বুলি কোৱা হয়। ৰ'জ। ৰ'জক অসমীয়া ভাষাত গোলাপ ফুল বুলি কোৱা হয়। ফক্সটেল ফ্লাৱাৰক অসমীয়া ভাষাত কপৌ ফুল বুলি কোৱা হয়। পেৰিউইংকলক অসমীয়া ভাষাত নয়নতৰা বুলি কোৱা হয়। নাইট ফ্লাৱাৰিং জেচমিনক অসমীয়া ভাষাত শেৱালি ফুল বুলি কোৱা হয়। পুলমেৰিয়াক অসমীয়া ভাষাত চম্পা ফুল বুলি কোৱা হয়। ক্লাইটৰিয়াক অসমীয়া ভাষাত অপৰাজিতা বুলি কোৱা হয়। কব্ৰা চেফ্ৰনক অসমীয়া ভাষাত নাহৰ ফুল বুলি কোৱা হয়। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।